এনেকুৱা ধেমালি আমিও কৰিছিলোঁ আমাৰ সৰু জীৱনত। এইকেইটাক চাই পেলাই মই ৰখি দিলোঁ বাইক লৈ পেলাই। চাওক না, এই গছত উঠাই লৈ পেলাই তাক লৰাই আছে সিহঁতে। চাই লওক না। এই কি নাম তহঁতৰ? কি নাম হয় তহঁতৰ? নাম কি? সেই বন্ধুবৰ্গ, আজি গৈ আছোঁ বিশ্বকৰ্মা পূজালৈকে। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। চাওক, আজি বিশ্বকৰ্মা পূজাৰ কাৰণে মই গৈ আছোঁ বিশ্বকৰ্মা পূজা পাৰ্টি খাবলৈ, প্ৰসাদ খাবলৈ। তো বিশ্বকৰ্মা পূজাৰ কাৰণে মোৰ লগৰ ল'ৰা এটা আছে, তাই হেৰি কৰে তাৰে কাৰণে মই গৈ আছোঁ বিশ্বকৰ্মা পূজা খাবলৈ। চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজি মোৰ বাইক লৈ নাযাওঁ, ইয়াৰে বাইকখনতে যাম। এয়া চাওক না, বাইকখন কি ধুনীয়াকৈ সজাইছে। এইটো হয় ৰূপজ্যোতি ডাঙৰীয়া। এইখিনি হৈছে আমাৰ কানাড়া বেংকৰ চক হয়। এইখিনি জেগাতে মোৰ আগতে দোকান আছিল। চ' এয়া চাওক, এইটো হৈছে বাংফৰ বেলগুৰি হাইস্কুল। এয়া আমি গৈ আছোঁ, এইটো হ'ল নেশ্যনেল হাই ৰোড হয়। এইটো ৰোডৰ পৰা আমি কি কয়, মোৰ লগৰ ল'ৰাটো কেম্পটো আছে গোপাল কৃষ্ণ চাহ বাগানত। তো আমি তালৈকে গৈ আছোঁ। তো পলম নকৰি ভিডিঅ'টো স্পীডত যাওঁ। আমি যাই চাওঁ তাতে কেনেকুৱা পৰিস্থিতি হৈ আছে, কি বনাইছে, কি কৰিছে পূজাৰ উপলক্ষে। তো বলক ভিডিঅ'টো। ফাইনেলি আমাৰ খিচিৰি হৈ আছে। চাওক, খিচিৰি হৈ আছে। আমাৰ খিচিৰি বনাই আছে। এয়া চাওক দাদা, নমস্কাৰ। নমস্কাৰ থাকিল। বিশ্বকৰ্মা উপলক্ষে আপুনি কি ক'ব আজি? আজি বিশ্বকৰ্মা বাবা আজি ভাল এটা সুখ দিন, পবিত্ৰ তিথি তেওঁ। আজি এই দিনটোত খুবেই মনটো ভাল লাগিছে। আৰু সেয়াই আৰু মোৰ পৰা বিশ্বকৰ্মা বাবালৈ আন্তৰিক সুবিধা থাকিল। তো ঠিক আছে, এয়া চাওক খিচিৰি বনাই আছে তেখেতে। এয়া খিচিৰিৰ কাৰণে চব্জি গোটেইখিনি ৰেডি হৈ আছে। বাট আমাৰ ৰূপজ্যোতি ডাঙৰীয়া ক'ত গ'ল? সৰুটো ৰূপজ্যোতি ডাঙৰীয়া ইণ্টাৰভিউ হেৰি লৈ আছেগৈ, মানে এই টেংকিবিলাক কেনেকুৱা হৈছে তাকে চাই আছে চাগে মোৰ বোধ হয়। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, বহুত ভাল লাগিব, বহুত ইণ্টাৰেষ্টিং হ'ব। শেষলৈকে চাই থাকিব, খুব ভাল লাগিব আপোনালোকৰ চবৰে। মূৰ্তি অনা নাই, তেখেতসকলে দুটা ইটাক মূৰ্তি সজায়। তেখেতসকলে বঢ়িয়াকৈ ধূপ ধূনা নৈবদ্য দি বঢ়িয়াকৈ মানে কি কয় পূজা ভাগ আগবঢ়াইছে। এয়া চাই লওক, চাওক নাবে। এই হৈছে আমাৰ অসম। এইখনে অসমখনতে বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, গণেশ পূজা, ঢেৰ পূজা আহি আছে বৰ্তমানো। আগন্তুক আপোনালোকক চব পূজা দেখা। এইফালেদি পানীবিলাক আহিব, তাতে পানী যাব, ফ্ল'ৰিং হ'ব। ফ্ল'ৰিং হৈ পেলাই পৰি পেলাই ইয়াৰেদি এনেকৈ ছাইডত এইটো টেংকিত জমা হ'ব। এইটো টেংকিৰ পৰা আকৌ এনেকৈ আহি এইটো টেংকিত জমা হ'ব। ফাইনেল ফিল্টাৰ হ'ব এইটো টেংকিত। তাৰপিছত এইটো টেংকিলৈকে গুচি যাব, তাৰপৰা ডিষ্ট্ৰিবিউট হৈ যাব। তো এনেকৈ পানী ফিল্টাৰ বনাই মই দেখা নাছিলোঁ। আজি বিশ্বকৰ্মা পূজাত আহোঁতেই মই এইটোও দেখিলোঁ। তো মই ভাবিলোঁ আপোনালোকক এইটোও অলপ দেখাই দিওঁ, চাই লওক। বিশ্বকৰ্মা উপলক্ষে এই ভিডিঅ'টো এইখিনিয়ে দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। অন্য এটা ভিডিঅ' লৈ অন্য এটা জেগাত লগ পাম। তেতিয়ালৈকে বাই বাই।